প্ৰকৃতিৰ সপোন। কথা প্ৰণৱ খাৰজাৰা। এটা আশাসুধীয়া সপোনৰ আৰম্ভণি। সপোন লগা জীৱনৰ আৰম্ভণি। গছবোৰ, পশুবোৰেও হয়তো বতাহত কিবা গোন্ধ পাইছিল। মোৰ গাত এটা নিচা লাগিছিল। সম্প্ৰতি নিচাটোৰ মাজত ডুব গৈ থকাটোৱেই মোৰ নিচা। মই অৰণ্যৰ নিচাত ডুবো, গছবোৰৰ নিচাত, পশুবোৰৰ নিচাত ডুবো, লুইতৰ নিচাত। সাঁচিপাতৰ বাকলি অথবা পাগলা দিয়াৰ বালিচা পৰি নিচা এটা থাকিবই লাগে, সকলোৰে থাকে। জীৱন মানেই যুঁজ, প্ৰেম মানেই অৰণ্য। আজিচোন নদীবোৰ নবয় আগৰ দৰে। ইয়াতেইতো আছিল নদীখন। তাত কিছুমান সপোনে বাস কৰিছিল, আশাই পাহি মেলিছিল। য'ত প্ৰকৃতি নাই, তাত আমাৰ অস্তিত্বও শূন্য। যুগ সলনি হয়, সময় সলনি হয়। অতি আশাৰে ৰৈ আছো মই। ফুলবোৰ ফুলিব, নদীখন আকৌ বব, বিহংগবোৰে আকৌ উৰি যাব। ঘূৰি ফুৰিম অৰণ্যৰ অলিয়ে গলিয়ে।